Hello guys, welcome back to my YouTube channel. মই ইন্দ্ৰজিৎ বৰুৱা আৰু আজি মই খাবলৈ ওলাইছো চাওমিন ফুড চেনেল মোৰ অন্য এটি ফুড চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনালো। এতিয়া মই ভিডিঅ'টো ষ্টাৰ্ট কৰো আৰু খাও, আপোনালোকে চাওক আৰু কেনেকুৱা লাগে জনাব। মজা পুৰা একদম টেষ্টি লাগিছে। ঠাণ্ডাৰ বতৰত ঠাণ্ডাৰ বতৰত এগ চাওমিন খোৱা মজাই বেলেগ। যেহেতু বৰষুণ দি আছে, বাহিৰত পুৰা ঠাণ্ডা ঠাণ্ডা হাৱা দি আছে, চ' খাই ভালে লাগে ন। টেষ্টি, ডিলিচিয়াছ। ইয়াৰ লগত চিকেন হ'ব লাগিছিল, তন্দুৰী চিকেন, এটা মস্ত মুৰ্গী যদি হ'ল, ইমান ডাঙৰ কে খাব পৰা কে খাব।
সঁচাকৈ এগ চাওমিন খাই একদম মজা লাগি গ'ল। গধূলি টাইম তাতে বৰষুণ দি আছে না, একদম পুৰা আৰু ইয়াৰ লগত মাল চালো হ'ব লাগিছিল। মুৰ্গী ফ্ৰাই, লেগ পিচ, শান্তি লাগিছে খাই পেলাই পুৰা একদম। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই। নমস্কাৰ।